নমস্কাৰ, মই পম্পী আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হাঁহৰ এখন খুব ধুনীয়া কাৰী, যিহেতু বিৰাটেই টেষ্টি আছিলে খাই। আপোনালোকে কোনে কোনে হাঁহ খাই ভাল পায় বাৰু? মইতো বিৰাটেই ভাল পাওঁ খাই। সেয়েহে ভাবিলোঁ আজি ৰেচিপিটো আপোনালোকৰ মাজতো মই শ্বেয়াৰ কৰি দিওঁ। তেন্তে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মই কেনেদৰে হাঁহৰ মাংসখিনি বনাওঁ চাই থাকক। ফাৰ্ষ্টতে মই 500 গ্ৰাম মাংস লৈ লৈছোঁ আৰু ইয়াতে মই 1 চামুচ হালধি পাউডাৰ দি দিছোঁ আৰু আধা চামুচ মই জালুকৰ গুড়ি দি দিছোঁ। ইয়াৰ লগে লগে 1 চামুচ মই জিৰা পাউডাৰ দি দিছোঁ আৰু 1 চামুচ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। আৰু 1 চামুচ মিট মছলা পাউডাৰ আৰু 1 চামুচ মই ধনিয়াৰ গুটি দি দিছোঁ, যিহেতু মোৰ ওচৰত ধনিয়া পাউডাৰ নাছিলে। আৰু 1 চামুচ মই আদা নহৰু পেষ্ট দি দিছোঁ আৰু অলপমান মিঠাতেল দি দিছোঁ। এতিয়া এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এনেদৰে মিক্স কৰি থ'লে আৰু তাতে যদি 30-40 মিনিটমান আপোনালোকে ভালদৰে ৰাখি থয়, তেতিয়া মাংসটো খাই খুবেই ভাল লাগে। এতিয়া মই 30-40 মিনিটৰ কাৰণে মাংসখিনি এটা বাটিত ভালদৰে ৰাখি দিম। এতিয়া 3-4টা পিঁয়াজ কাটি লৈছোঁ, 2ডোখৰ ডালচেনি লৈ লৈছোঁ, 3-4টা ইলাচি গুটি আৰু 3-4টামান মই লং লৈ লৈছোঁ, 2টা মই শুকান জলকীয়া লৈ লৈছোঁ আৰু 3টামান মই আলু কাটি লৈছোঁ সৰু সৰুকৈ আৰু অলপমান আদা নহৰু পেষ্ট মই ৰাখি দিছোঁ। এতিয়া মই গেছৰ ষ্ট'ভটো অন কৰি লৈছোঁ আৰু মই ইয়াত কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই এতিয়া ইয়াত মিঠাতেল দি দিম। এয়া দেখিছেনে? যিহেতু মই মাংস কম লৈছিলোঁ, সেইকাৰণে মিঠাতেলটো মই অলপ কমকৈ লৈছোঁ। আপোনালোকে মাংসখিনি চাই মিঠাতেলটো দি দিব। এতিয়া দেখিছেনে মিঠাতেলখিনি গৰম হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ আৰু ইয়াতে অলপমান পাঁচফোৰণ দি দিছোঁ। লগতে ইলাচি, ডালচেনি আৰু লংকেইটাও মই ইয়াত দি দিছোঁ। আৰু কাটি লোৱা শুকান জলকীয়াকেইটাও মই ইয়াত দি দিছোঁ। এনেদৰে আপোনালোকে ভালদৰে লৰাই দিব। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব আৰু এতিয়া মই ইয়াতে কাটি লোৱা পিঁয়াজখিনি ভালদৰে মিক্স কৰি দিম। পিঁয়াজখিনি যেতিয়ালৈকে এটা কালাৰ নোলায়, তেতিয়ালৈকে আপোনালোকে ভালদৰে ভাজি থাকিব। আৰু এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনিও মিক্স কৰি দিম। দুই মিনিটমানৰ পাছত দেখিছেনে, এয়া এটা ধুনীয়া কালাৰ ওলাই পৰিছে। এতিয়া মই মেৰিনেট কৰা মাংসখিনি ইয়াতে মিক্স কৰি দিম। এতিয়া আপোনালোকে ভালদৰে গোটেইখিনি মিক্স কৰি দিব। এনেদৰে ভালদৰে লৰাই ল'ব আৰু 5-6 মিনিটমান সিজিবলৈ দিব। চাব যাতে গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখে। এতিয়া 5 মিনিটমানৰ পাছত দেখিছেনে তেলখিনি কেনেকৈ ওলাই গৈছে। মই মাংসত নিমখ দিবলৈ পাহৰিয়ে গৈছিলোঁ। মই এতিয়া নিমখখিনি দি দিছোঁ। আপোনালোকে নিমখটো আগত বা পাছত দিব পাৰে, সেইটো নিজৰ ওপৰত কথা কি আপোনালোকে কেতিয়া দিয়ে। নিমখখিনি দি আপোনালোকে মাংসখিনি ভালদৰে লৰাই দিব। যিহেতু মাংসখিনি আধা সিজিলে, এতিয়া মই কাটি লোৱা আলুখিনি ইয়াত মিক্স কৰি দিম।
এনেদৰে আপোনালোকে ভালদৰে গোটেইখিনি মিক্স কৰি দিব আৰু এতিয়া 5 মিনিটৰ কাৰণে আপুনি ভালদৰে ঢাকি দিব। এয়া দেখিছেনে কিমান এটা ধুনীয়া কালাৰ ওলাইছে। এয়া আলুখিনি অলপ সিজিছে। এতিয়া আপোনালোকে আকৌ ঢাকি দিব। এতিয়া 5 মিনিটৰ পাছত দেখিছেনে আলুখিনি বৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই কাষতে অলপমান পানী গৰম কৰি ৰাখিছিলোঁ। পানীখিনি এতিয়া মই মিক্স কৰি দিম। যিহেতু হাঁহৰ মাংস অলপমান জোল হ'লে ভাল লাগে খাই। পানীখিনি আপোনালোকে নিজৰ মতে দিব পাৰে কিমান আপোনাক জোল লাগে। মই ইয়াত মাংসখিনি অলপ ঢাক যোৱাকৈ পানীখিনি মিক্স কৰি দিছোঁ। এতিয়া মিক্স কৰি পিনে 10 বা 12 মিনিটৰ কাৰণে মই ৰাখি দিছোঁ। এয়া দেখিছেনে 10 মিনিটৰ পাছত মাংসখিনি কি ধুনীয়া এটা কালাৰ ওলাইছে। এতিয়া মোৰ মাংসখিনি প্ৰায় হ'লেই। এতিয়া মই অলপমান ডালচেনি আৰু ইলাচি মই পিচি ৰাখিছিলোঁ সেইখিনি মিক্স কৰি দিছোঁ। প্ৰায় আধা চামুচমানেই হ'ব আৰু অলপমান গৰম মছলা দি দিছোঁ, আধা চামুচমান দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিব। আৰু একেবাৰে শেষত মই অলপমান ধনিয়া দি দিছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে। মোৰ যে একদম খাওঁ খাওঁৱে লাগি গৈছে। এতিয়া মই গেছৰ ষ্টভটো অফ কৰি দিছোঁ। মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই মাংসখিনি এটা বাটিত ভালদৰে ৰাখি দিম। আপোনালোকেও মোৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইয়া দেখিছেনে মোৰ স্পাইচি হাঁহৰ মাংস ৰেডি হৈ গ'ল। দেখি বাৰু আপোনালোকক খাওঁ খাওঁ লাগিছেনে? মই ক'বলৈ পাহৰিছিলোঁ, আজি এই মাংসটো মই বনোৱা নাছিলোঁ, মোৰ হাজবেণ্ডেহে বনাইছিলে। আজি যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব। আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। থেংক ইউ।